লোকে লোকাৰণ্য আঠগাঁৱৰ জগদ্ধাত্ৰী পূজাস্থলী। কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ আঠগাঁৱত 30 অক্টোবৰৰ পৰা আৰম্ভ হৈছে জগদ্ধাত্ৰী পূজা। আজি অষ্টমীৰ দিনাও দেখা গ'ল অজস্ৰ ভক্তৰ ভিৰ। পুৱাৰে পৰা আৰম্ভ হোৱা অষ্টমী বিহিত পূজাত ভক্তসকলে মা জগদ্ধাত্ৰীৰ ওচৰত নিজৰ মনোকামনা পূৰণ হোৱাৰ অৰ্থে পূজা অৰ্চনা কৰা দেখা গ'ল। সন্ধিয়া কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লি, কামৰূপৰ আৰক্ষী অধীক্ষক হিতেশ্বৰৰ উপৰিও বিভিন্নজন আমন্ত্ৰিত অতিথি উপস্থিত থাকে। আমার আটগাঁও জগদ্ধাত্রী পূজা কমিটির প্রেসিডেন্ট আমার গজেন্দ্রনাথ ডেকা ডাঙ্গরিয়া, ইয়াত উপস্থিত রাইজ সকলকে মোৰ নমস্কাৰ। আজি মই প্ৰথমবাৰে জগদ্ধাত্ৰী পূজা চাবৰ কাৰণে আহিলোঁ। মোৰ ঘৰ হায়দৰাবাদ, আমাৰ তাত এনেকৈ পূজা নহয়। তো মোকো মানে শিকিবৰ কাৰণে বুজাবৰ কাৰণে MLA সাহেব বিৰাটকৈ মানে কথা কৈছিলে কি এই জগত মানে শান্তিৰ কাৰণে পূজা হয়, আপুনি আহি যাওক। আজিৰে পৰা আৰম্ভ হোৱা অসমৰ ভ্ৰাম্যমাণ নাট্য জগতৰ আগশাৰী নাট্য দল সূৰ্য থিয়েটাৰৰ মঞ্চৰ উদ্বোধন কৰে বিধায়ক দিগন্ত কলিতাই। আজি সূৰ্য নাট্যগোষ্ঠীয়ে প্ৰথম নিশা আজি নাট উদ্বোধন কৰিব আৰু 3টা দিনৰ কাৰণে আমাৰ ওচৰলৈ আহিছে। এই মঞ্চত উপস্থিত থকা সমূহ জ্যেষ্ঠসকল, বিশিষ্ট ব্যক্তিসকল আৰু সমূহ এই নাট্যগোষ্ঠীৰ সমূহ কলা কৌশলীসকল, প্ৰযোজক গোষ্ঠী আৰু অতিকৈ মৰমৰ আমাৰ যাক লৈ আজি এই গোটেই সভা বা এই নাটকখন শুৱনি কৰা আমাৰ দৰ্শক মণ্ডলী। আপোনালোকে জানে যে দৰ্শক অবিহনে এখন নাট্য কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। আৰু আজিৰ যি উপস্থিতি প্ৰমাণ কৰিলে যে আঠগাঁও ৰাইজে এই পূজাৰ মাজতো নাটক চাবলৈ হেঁপাহেৰে ৰৈ আছে। আৰু এই নাটকৰ বিশেষকৈ সূৰ্য থিয়েটাৰক আমি ইয়াতে নিমন্ত্ৰণ জনাইছোঁ, কোনো ব্যক্তিগত কাৰণত নহয়। আমি এই জগদ্ধাত্ৰী মন্দিৰত যাতে আমি মন্দিৰ নিৰ্মাণত কিছু সহায় আৰু সহযোগ পাওঁ। আজি আপোনালোকৰ উপস্থিতিয়ে এইটোৱে প্ৰমাণ কৰিলে যে এই মন্দিৰ নিৰ্মাণত আপোনালোকে যি আজি থিয়েটাৰ উপভোগ কৰিব, সেই উপভোগৰে আমি মন্দিৰ নিৰ্মাণত কিছু আৰ্থিক সাহায্য আমি লাভ পাম বুলি আমি আশা কৰিছোঁ। তাৰ কাৰণে সমূহ আঠগাঁওবাসী ৰাইজক আমি কৃতজ্ঞ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি বহু দিনৰ পৰা আপোনালোকেও কোভিডৰ কাৰণে প্ৰায় 2টা বছৰ কাল আমি এনেকুৱা ধৰণৰ বিশেষকৈ মাংগলিক আৰু সাংস্কৃতিক দিশটোত ইয়াক আমি উদযাপন কৰিব পৰা নাছিলোঁ। জগদ্ধাত্ৰীৰ আশীৰ্বাদত আকৌ এইবিলাক মুক্ত হৈছে, আমাৰ বিশ্বাস আছে। আৰু পুৰণি যুগৰ পৰাই এই জগদ্ধাত্ৰীত যোনে সেৱা লৈছে নিশ্চয় মনৰ কামনা পূৰ্ণ হৈছে। তাৰ কামনাৰ আজি আপোনালোক ইয়াত সকলো উপস্থিত হৈছে। আমি আপোনালোকৰ সহায় সহযোগ বিচাৰিছোঁ আৰু লগতে এই নাট্যগোষ্ঠী দলটো আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। কলা কৌশলী, ইয়াত থকা পৰিচালক, ইয়াত থকা প্ৰযোজক, ইয়াত থকা অভিনয় কৰা সকললৈকে আমাৰ আন্তৰিক শুভেচ্ছা থাকিল। মই বহুত সময় নলওঁ, আমি সকলোৰে সহযোগ আৰু সহমতত এই নাটক 3দিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিছোঁ। আপোনালোকৰ ইয়াত উপস্থিতি আপোনালোকৰ আমি কামনা কৰিছোঁ। আৰু এই উপস্থিতিয়ে আমাৰ এই অঞ্চলৰ যি আমাৰ জগদ্ধাত্ৰী পূজাৰ আধৰুৱা কাম আছে তাতে কিছু অংশ হ'লেও আপোনালোকৰ উপস্থিতি আমাক সহায় সহযোগ কৰিব বুলি আমি আশা কৰিছোঁ। পুনৰবাৰ আপোনালোকক ধন্যবাদ আৰু এই নাট্যগোষ্ঠীক আমি শুভেচ্ছা জনাই আজি আনুষ্ঠানিকভাৱে এই নাটকৰ আজি প্ৰথম নিশা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ। এইখিনি কথা কৈয়ে মোৰ বক্তব্য সামৰণি মাৰিছোঁ।
আহি খুব ভাল লাগিছে। আমাৰ আজি প্ৰথম নিশা আছিলে। প্ৰথম নিশাৰ নাট আমি মঞ্চস্থ কৰিছিলোঁ পৰশুনাথৰ প্ৰিয়সী, যোনখন প্ৰশান্ত মেলাবাই লিখিছে। গতিকে কালি আমাৰ সেন্দুৰ আছে, মই সেন্দুৰ নলওঁ, আৰু পৰহিলৈ আছে আমাৰ শকুন্তলা। দুইখন নাটে অভিজিত ভট্টাচাৰ্যে লিখিছে। গতিকে খুব ভাল লাগিছে। মানুহৰ ইয়াতে ভিৰ দেখি আটাইতকৈ বেছি ভাল লাগিছে। খুব ধুনীয়াকৈ আঁকোৱালি লৈছে ৰাইজে আজিৰ নাটকখনো, আৰু মই ভাবোঁ যে কালি আৰু পৰহিলৈও তেওঁলোকে আদৰি ল'ব বুলি। ধন্যবাদ। মই আৰুৰ খবৰৰ জৰিয়তে সমূহ ৰাইজক পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আছোঁ আঠগাঁও থিয়েটাৰ সূৰ্য, তিনিদিনীয়া কাৰ্যসূচীলৈ আমি আঠগাঁও জগতী পূজাত আহিছোঁ। আজি আমাৰ প্ৰথম নিশাৰ নিবেদন আমাৰ আজি প্ৰশান্ত মেনাৰ পৰশুনাথৰ প্ৰিয়সী নাটক ইতিমধ্যে শেষ হ'ল। মানুহৰ সঁহাৰি ভাল পাইছে মানুহ। কাইলৈ আৰু পৰহিলৈ আমি দুদিন আগ আছোঁ। কাইলৈ আছে যোনদৰে অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচনা আৰু পৰিচালনাৰে মই সেন্দুৰ। খুব ভাল নাটক, মানুহে ভাল পাইছে। আমি যিকেইটা পেনেল কৰি আহিছোঁ আপোনালোকে শুনিছে চাগে, আমি ব্যাপক সঁহাৰি পাইছোঁ। মই সেন্দুৰ নলওঁ, গতিকে আপোনালোক আহক, কালি সেন্দুৰ নলওঁ চাওক। আৰু পৰহিলৈ আছে আমাৰ শকুন্তলা, অভিজ্ঞানম শকুন্তলমৰ আধাৰত অভিজিত ভট্টাচাৰ্যৰ নাট্যৰ গোটেইখন নাটকে ভাল হৈছে। আহক আপোনালোক আৰু আমাক উৎসাহ দিয়ক। ধন্যবাদ। আজি সূৰ্য থিয়েটাৰ হৈ পেলাই এই কণ্টিনিউৱাছলি এইটো 3 নম্বৰ বছৰ। প্ৰত্যেক বছৰ ইয়াত বহুত মানুহ হয়। আমাৰো ভাল লাগে আহি পেলাই। এটা পূজা পৰিৱেশ এটা মনবিলাকো ভাল হৈ যায়, এটা ৰিফ্ৰেছ পোৱা যায়। ফাৰ্ষ্ট অকণমান দেৰি হয় আৰম্ভ কৰোঁতে, কিন্তু মানুহখিনি বৰ ভাল ইয়াৰে, আৰু দৰ্শকখিনি বৰ নাটক চাব জনা দৰ্শক। ইয়াত নাটকটো খুব ভাল লাগে। আজি আমাৰ নাটক আছিলে পৰশুনাথৰ প্ৰিয়সী, ভাল দৰ্শক হৈছে। আশা কৰিছোঁ কাইলৈ আকৌ বেছি হ'ব, তাৰপিছত আকৌ আৰু বেছি। আমাৰ কাইলৈ আছে মই সেন্দুৰ নলওঁ, আৰু পৰহিলৈ আছে আমাৰ শকুন্তলা। দুখন নাটক অভিজিত ভট্টাচাৰ্য। গতিকে জগদ্ধাত্ৰী পূজা হিচাপত ইয়াত প্ৰত্যেক বছৰে মানুহ হয়, বহুত মানুহ হয়, আৰু খুব ভাল পায় মন্ত্ৰী। নাটক ভাল লাগে নাটক কৰি।